দৰঙৰ খাৰুপেটিয়াৰ পূব কামাৰপাৰা গাঁৱত সংঘটিত হৈছে চুৰি কাৰ্যৰ ঘটনা। গৃহস্থ নথকাৰ সুযোগত চোৰৰ চাফাই অভিযান। গৃহস্থ ঘৰত নথকাৰ সুযোগত চোৰে লুটি নিলে 1,50,000 টকা সহ সোণ অলংকাৰো নথিপত্ৰ। খাৰুপেটিয়াৰ পূব কামাৰপাৰা গাঁৱত সংঘটিত হৈছে চুৰি কাৰ্যৰ ঘটনা। ৰুস্তুম আলী নামৰ এজন ব্যক্তিৰ ঘৰত সংঘটিত হৈছে চুৰি কাৰ্যৰ ঘটনা। গৃহস্থ ঘৰত নথকাৰ সুযোগ লৈ চোৰে তলা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি চলালে লুটপাট। ঘৰৰ তলা ভাঙি লুটি নিলে নগদ 1,50,000 টকা সহ সোণৰ অলংকাৰ লগতে নথিপত্ৰ। জানিব পৰা মতে চিকিৎসালয়লৈ যোৱাৰ সুযোগত চোৰে দৰ্জা তলা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি আলমিৰাৰ তলা ভাঙি চোৰৰ চাফাই অভিযান। চুৰি কাৰ্য সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীত খাৰুপেটীয়া আৰক্ষী উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। ব্যুৰো ৰিপৰ্ট, প্ৰাইম নিউজ। আজি ৰাতিপুৱা 11টামান বজাত আৰু ঘৰৰ পৰা ইমান 10টাত ওলাই গৈছে। মই 11টাত গৈছোঁ বেংকলৈ, মানে যে লোন দিয়াৰ কথা আছিলে বেংকত গৈছোঁ। বেংকৰ পৰা আকৌ মই পূৰা মানে 2টামান বজাত বেংকৰ পৰা গুচি আহিছোঁ। আহি মই ঘৰত চালোঁ, মানে চোৰে চব মানে দৰ্জাবিলাক ভাঙিছে, তলাবিলাক ভাঙিছে আৰু মোৰ গডৰেজ 3টা গডৰেজ আছে, গডৰেজৰ চব বস্তু ওলাই গৈছোঁ। যেতিয়া ঘৰৰ পৰা তাৰ পৰা উভতি যেতিয়া ঘৰত আহিছোঁ, আহি চাওঁ আমাৰ ঘৰৰ মানে দৰ্জাৰ লক চকবিলাক ভঙা। ঘৰৰ ভিতৰৰ যিমান আচবাব আছিলে, গডৰেজ, শ্বকেছ, এইবিলাক চব মানে লকবিলাক ভাঙি চোৰে আমাৰ গডৰেজত থকা, আমি কিছুদিন আগতে CSC চেণ্টাৰ দিয়াৰ কাৰণে আমাৰ ভিঅ'ৰ পৰা 1 লাখ টকা এটা দিছিলে, চেক দিছিলে। এই টকাটো আমি উঠাই ঘৰত ৰাখিছিলোঁ। সেই টকাখিনি মোৰ ৱাইফৰ মানে কাণফুলি, গলৰ চেন, হাতৰ খাৰু, এইবিলাক মোৰ টকা আছিলে মোৰ ডয়াৰত, এইবিলাক লৈছে। মোৰ ATMখন লৈছে, মোৰ চেকবুক লৈছে। মই ডিলাৰত কাম কৰোঁ, ট্ৰেক্টৰ ডিলাৰত। মোৰ কাষ্টমাৰৰ কেইবাটাও RC আছিলে, RCবিলাক লৈ গৈছে। আৰু অনুমানিক আমাৰ 2.5 লাখ টকা মানৰ আচবাব মানে অলংকাৰ আৰু কেছ টকা চুৰি হৈছে। সেই